আজি আমি সমূহ ৰৌমৰীয়াৰ ছেক্টৰ অংগনবাদী কৰ্মী সহায়িকাই একগোট হৈছোঁহি। আমাৰ কেইবাটাও বিষয়ক লৈ আমি আজি সভাখন আয়োজন কৰিছোঁ। মুখ্য বিষয় হিচাপে আমি আমাৰ ৰৌমৰীয়া ছেক্টৰৰ পৰা কেইবাগৰাকীও অংগনবাদী কৰ্মী সহায়িকা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। তেওঁলোকক অৱসৰৰ সম্ভাষণ জনাবৰ বাবে আমি বিশেষভাৱে আজি লগ হৈছোঁ। আমাৰ আৰু কেইবাটাও বিষয়ে আজি আলোচনা হৈছে। আমাৰ মাজত উপস্থিত আছে আমাৰ ছেক্টৰৰ মুখ্য সেৱিকা মমী দিহিঙীয়া বাইদেউ। তেখেতে আমাক কেইবাটাও বিষয়ে আজি অৱগত কৰিছে। বৰ্তমান মুখ্যমন্ত্ৰী বৃক্ষৰোপণ আঁচনিৰ অধীনত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে হৈ আছে। আমাৰ অংগনবাদী কেন্দ্ৰসমূহৰ চৌহদতো একোটিকৈ ফল মূলৰ গছপুলি তেওঁ ৰুবলৈ অনুমতি দিছে। আৰু ফল মূলৰ পুলিটো যাতে আমি ভালদৰে চোৱা চিতা কৰি সাৰ জাবৰ পানী যোগান ধৰি পুলিটো ভালদৰে ডাঙৰ কৰি ভৱিষ্যতে তাৰ পৰা যাতে আমি ফল মূল পাওঁ, সেই বিষয়ে চকু ৰাখিবলৈ তেওঁ বিশেষভাৱে কৈছে। লগতে অহা 15 আগষ্ট স্বাধীনতা দিৱস আমি কেনেদৰে পালন কৰিব লাগিব, এইবাৰ অলপ বেলেগ ধৰণকৈ 15 আগষ্টটো পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা 13 আগষ্টৰ পৰা একেৰাহে আমি 15 আগষ্টলৈকে কেন্দ্ৰত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মানুহৰ ঘৰে ঘৰেও এইবাৰ 15 আগষ্ট স্বাধীনতা দিৱস পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাতিপুৱা 8 বজাত আমি কেন্দ্ৰলৈ গৈ পতাকা উত্তোলন কৰি গধূলি 4 বজাত আমি পতাকা সামৰি থ'ব লাগিব। পুনৰ পাছদিনাখন আমি আকৌ তেনেদৰেই কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ এতিয়া বৰ্তমান আমাৰ হিতাধিকাৰীসকলৰ মোবাইলত আধাৰসমূহ ভেৰিফাই কৰি থকা হৈছে। মোবাইলত কেনেদৰে আমি আধাৰসমূহ ভৰাব লাগে, ভেৰিফাই কৰিব লাগে, সেই বিষয়েও আমাক তেওঁ অৱগত কৰিছে। আৰু মূল বিষয়বস্তু ইমানেই, আৰু কেইবাটাও আলোচনা হৈছে। ইতিমধ্যে মোৰ সহকৰ্মী বান্ধৱীসকলে এই বিষয়ে ক'ব। মোৰ ক'বলগীয়া আজি ইমানেই।